ঘৰতে থকা বনৌষধি পাতেৰে মাছৰ জোলকণ বনাই খোৱা মজাই বেলেগ নহয়নে? এইকেইদিন আকৌ মানুহজনৰ গাটোও বেয়া। গা বিষ, জ্বৰ তেনেকুৱা টাইপৰ হৈ আছে। গতিকে ভাবিলো মই ধুনীয়াকে এসাঁজ বনাই খুৱাওঁ। সেয়া হ'ল ঘৰৰ বাৰীতে থকা বনৌষধি পাত, বিভিন্ন ধৰণৰ পাত, নৰসিংহ, ভেদাইলতা, লগতে এইটো হ'ল পিঠিৰাজ, ৰঙা আৰু সেউজীয়া আছে যে সেইটো হ'ল পিঠিৰাজ। আপোনালোকে চিনি পায়নে বাৰু সেই পাতটো? সেই পাতটো আমাৰ ঘৰতে আছে। ধুনীয়াকে এনেদৰে বনাই বনাই খাওঁ। লগতে দিছো কেঁচা হালধি এটুকুৰা, আদা, নহৰু। কেঁচা হালধি টুকুৰে আমাৰ গাৰ বিষো মাৰে, সেই গতিকে কেঁচা হালধি অকনমান দিছো, বেছি দিয়া নাই। মিক্সিতে এতিয়া পানী অলপমান দি ধুনীয়া এটা পেষ্ট বনাই ললো। এইয়া দেখিছেনে? ধুনীয়াকে পেষ্টটো বনাই লোৱা হয়। এতিয়া মাছখিনি নিমখ হালধি লগাই ল'ম। মানুহজনে ধুনীয়াকে বাচি কাটি চাফা কৰি দিলে। গাটো বেয়া বেয়া যদিও মানে মাছটো ধুনীয়াকে কাটি বাচি ধুই চাফা কৰি দিছে। মই নিমখ হালধি লগাই ললো। আনফালে এটা কেৰাহীত মই প্ৰয়োজন মতে মিঠাতেল দিছো, অকনমান আটা দিছো। আপুনি মাছ ফ্ৰাই কৰাৰ আগতে অকনমান আটা বা ময়দা ছটিয়াই লবচোন। মাছখিনি একেবাৰে কেৰাহীত লাগি নধৰে। এইয়া দেখিছেনে? ধুনীয়াকে মাছখিনি এপিচ এপিচকে দিয়াৰ পাছতে ইলুটি সিলুটিকৈ লটিয়াই ললো। এতিয়া এখন কাঁহীতে ধুনীয়াকে মাছখিনি উলিয়াই লৈছো আৰু গোটেইখিনি মাছো তেনেকে একেধৰণে ফ্ৰাই কৰি লোৱা হৈ গৈছে। একেখিনি তেলতে কেইটামান পাঁচফোৰণ, লগতে কাটি লোৱা পিয়াজখিনি দি দিছো। পিয়াজখিনি অলপ সময় এনেদৰে ভাজি লোৱাৰ পাছতে হালধি পাউদাৰ অকনমান দি দিছো। তাৰ পাছতে বনাই লোৱা পেষ্টখিনি দি দিছো। দিয়াৰ পাছতে কিছু সময় এনেধৰণে লৰাই লৰাই ভাজি থাকিব লাগিব, যাতে পাতৰ কেঁচা গোন্ধটো গুচি যায়গৈ। ঢাকোনখন লগাই ধুনীয়াকে অলপ সময় ভজাৰ পিছতে তেল এটা বিৰিঙি উঠিছে। তেনেকুৱাতে মই মিক্সিটো আৰু এবাৰ আউখালি পানীখিনি তাতে দি দিছো। প্ৰয়োজন মতে ধুনীয়াকে পানী দি যেতিয়া মানে এটা উতল আহিব, তেতিয়াই মই দি দিম মাছখিনি। এইয়া দেখিছেনে? খুব ধুনীয়া এটা উতল আহিছে। তেনেকুৱাতে মই ফ্ৰাই কৰা মাছখিনি দি দিছো। আমি যিহেতু 5জন মানুহ, গতিকে 5জন মানুহ জোখাৰেহে মাছ দিছো। এতিয়া এইখিনি 10 পৰা 15 মিনিট ধুনীয়াকে উতলিব দিম। মই আকৌ আমাৰ দেহাৰ কাৰণে জ্বলা নিদিয়াকে প্ৰথমতে উলিয়াই ললো। তাৰ পাছতহে জালুক আৰু জলকীয়া অকনমান দি দিছো। জালুকৰ পৰিমাণটো মই বেছিয়ে দিছো, যিহেতু জালুকটো আমাৰ গা বিষ কাটে, সেই গতিকে বেছিকে দি দিছো। একেবাৰে শেষত মই ধনিয়া পাতেৰে গাৰ্নিছ কৰি দিছো। আৰু ৰেডি হৈ আহিছে লাহে লাহে। তাৰ পাছতে মাছৰ কণীখিনি ভাজি লম। মাছটো কমন কাৰ্প আছিল, তাতে মানে কণীও ওলাইছিল। কমন কাৰ্প মাছৰ কণীখিনি খোৱাৰ মজাই বেলেগ নহয় নে? সেয়েহে মাছৰ কণীখিনিও ধুনীয়াকে ভাজি ললো, অকনমান তেল দি। লগতে পিয়াজখিনি কিছু সময় ভজাৰ পিছতে কণীখিনি দি দিছো। সোৱাদ অনুসৰি অকনমান নিমখ দি দিছো। এইয়া ভাজা হৈ গল। কণীখিনি ভাজিবলৈ বেছি সময়ো নালাগে, বহুত সোনকালে ভাজা যায়। তাৰ পাছতে দুপৰীয়া থালিখন ধুনীয়াকে সজাই লৈছো। যদি আপোনালোকে এনেধৰণে ট্ৰাই কৰা নাই, এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আৰু আহ মাছৰ কণী খাই কোনে ভাল পায় বাৰু? মই আকৌ এই কমন কাৰ্প মাছৰ কণীটো বিৰাট ভাল পাওঁ। তাৰ পিছতে গাজৰ, আলু, মটৰ সেয়া ভাজি বনাইছিলো। লগতে গাজ টেঙা আচাৰ বনাইছিলো ঘৰতে, সেয়া অকনমান লৈ লৈছো। এয়া ধুনীয়াকে ৰেডি কৰি লৈছো থালিখন। এনেদৰে যদি ঘৰৰ বাৰীৰ পৰা শাক বুটলি বুটলি মাছৰ লগত জোল বনাই খাওঁ, আৰু কি লাগিছে নহয়নে? বাৰু ভিডিঅ'টো ইমানে আছিল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে, এটা লাইক কমেন্ট কৰি দিব। লগতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ